স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ টেঙামৰা শাকৰ সৈতে মাছৰ জোল। টেঙামৰা শাক বহুতে মেচকা টেঙা বুলিও কয়, সেয়েহে মই যোগাৰ কৰি লৈছোঁ টেঙামৰা শাক আৰু মাছ। এফালে কেৰাহী এটাত তেল গৰম হোৱাত মই মাছকেইটুকুৰা ভাজি ল'ম। মাছকেইটুকুৰা ভাজা হোৱাৰ পিছত মই ইয়াতে টেঙামৰা শাকখিনি বনাম। গৰমৰ দিনত টেঙামৰা শাকখিনিৰ টেঙাৰ আঞ্জাকণৰ সোৱাদে বেলেগ হয়। হয়তো যিসকলে খাই ভাল পায় সেইসকলে বুজিব, আৰু যিসকলে নাখায় এবাৰ খাই চাবচোন, নিশ্চয় বুজি পাব। গৰমৰ দিনতে টেঙা কলৰ সৈতে ভাত সাজৰ কিমান জুতি। মই মাছকেইটুকুৰ ভজা হোৱাৰ পিছত মই এখন প্লেটত এনেকৈ কাঢ়ি ল'লোঁ। তাৰপিছত এতিয়া মই ইয়াত দিম সৰিয়হ আৰু জলকীয়া। ইয়াত মই পিঁয়াজ, আদা, নহৰু মই একো নিদিওঁ। বহুতে দিয়ে, মই নিদিওঁ, মই ভাল নাপাওঁ। তাৰপিছত মই মেচকা টেঙাখিনি সৰু সৰুকৈ কাটি লোৱাৰ পিছত মই ইয়াত দি লৈছোঁ সৰিয়হ আৰু জলকীয়া দিয়াৰ পিছত। তাৰপিছত মই দিছোঁ হালধি, প্ৰয়োজন অনুসৰি নিমখ, আৰু অকণমান দিছোঁ জিৰা গুড়ি। তাৰ বাহিৰে মই মছলা ব্যৱহাৰ নকৰোঁ। আৰু মই দালি বইল কৰোঁতে মই এটা আলু দি থৈছিলোঁ, সেই আলুটো দিছোঁ। সেইখিনি অকণমান ভজাৰ পিছত মই ইয়াত দিছোঁ পানীখিনি দিয়াৰ পিছত উতল অহাত মই ইয়াত দিছোঁ মাছকেইটুকুৰ। এতিয়া মই এইখিনি ভালকৈ উতল আহিব দিম। উতল অহাৰ পিছত হ'বই আৰু টেঙামৰা জোল। আকৌ বেলেগ মছলা দিয়া নাই, চিম্পুলকৈ বনাইছোঁ। আপোনালোকে চেষ্টা কৰি চাব। আমাৰ টেঙামৰা শাকখিনি প্ৰায় ৰেডি হৈ গ'ল, দেখিছেনে? তেন্তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব আশা কৰিলোঁ। আৰু যদি বনাই খোৱা নাই টেঙামৰা জোলকণ, খাবচোন এবাৰ। তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা মই এইখিনিতে বিদায় ল'লোঁ। ধন্যবাদ।